আৰক্ষীৰ ফালৰ পৰা 3টা বেণ্ড কণ্টিনজেণ্ট ৰখা হৈছে। এটা হ'ল UBC, WPC আৰু হোপগাৰ্ড কণ্টিনজেণ্ট ৰখা হৈছে আৰু আৰ্মিৰ এজন বেণ্ড পাৰ্টি আছে। আৰু যিহেতু 26 তাৰিখে আমাৰ উষা ব্ৰহ্মচাৰে পতাকা উত্তোলন কৰিব, সেইকাৰণে নতুন জিলা হিচাপে আজি আমাৰ বহুতো আনন্দিত হৈছোঁ। ইয়াত মানে আমি নতুন জিলা পাই পেলাই এতিয়া যিমান পাৰোঁ আমি ভালদৰে কৰিব চেষ্টা কৰি আছোঁ। দেখা যাওক কি হয়, আমি 26 তাৰিখৰ কাৰণে অপেক্ষা কৰি আছোঁ। এই ক্ষেত্ৰত তেওঁলোকে আমাৰ ছাৰ আহিলে, নতুন DC ছাৰ আহিলে, আহি পেলাই আমাৰ প্ৰেক্টিচ চাই গৈছে, ফিল্ড চাই গৈছে, ইয়াৰ কেনেকৈ আমাৰ ইয়াৰ তদাৰক কৰি গ'ল, ফিল্ডখনৰ আমাক পৰামৰ্শ দি গ'ল কেনেকৈ কি কৰিব লাগে, তাৰ আমি সেইমতে আমি কাম কৰি আছোঁ। এই ক্ষেত্ৰত আমি ইয়াৰ টাউনৰ পৰা জনসাধাৰণৰ বহুত ভাল সহযোগিতা পাইছোঁ। তেওঁলোকে বহুত উৎফুল্লিত হৈছে নতুন জিলা হিচাপে। তেওঁলোকে এতিয়াতো আহিব বিচাৰি আছে নতুন পেৰেড চাবলৈ। এতিয়া চাগে সম্ভৱ 26 তাৰিখে ইয়াত বহুত মানুহ আহিব আৰু অচুপিৰ মতে সকলোকে আহিব দিবও নোৱাৰি, ক'ভিড প্ৰট'কল চলি আছে। যিমান পাৰোঁ আমি সিমান মানুহক আমি চেষ্টা কৰিম ইয়াত ৰাখিবলৈ পৰিমতে। পেৰেডৰ আমাৰ যিহেতু স্কুলীয়া ছাত্ৰ ছাত্ৰী বা অন্যান্য কিছুমান মানে SOP মতে তেওঁলোকক এতিয়া পেৰেডত মানে তেওঁলোক SOP চাই পেলাই তেওঁলোক পেৰেডত আহিব দিয়া হোৱা নাই। কিন্তু এতিয়া আমাৰ যিবিলাক আছে, আমাৰ পুলিচৰ 3টা পাৰ্টি আমাৰ এতিয়া বেণ্ডত পেৰেড প্ৰেক্টিচ কৰি আছে। আৰু যিহেতু 26 তাৰিখে প্ৰথমবাৰ জিলা হিচাপে ইয়াত পতাকা উত্তোলন কৰিব আমাৰ উষা ব্ৰহ্মচাৰে, তাকে আমি সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। আমাৰ DC ছাৰো আহিছে, DC ছাৰে চাই গৈছে আজি প্ৰস্তুতি। আমাৰ SDPO ছাৰ আছে, সকলোৱে ইয়াৰ প্ৰস্তুতি ভালদৰে চলি আছে। দেখা যাওক 26 তাৰিখে হ'লে ভালকৈ আমাৰ নতুন জিলা হিচাপে ভাল হ'ব লাগে।